মায়ে ধৰিছে মাছ আৰু মাছ ধৰা চাবলৈ আহিছোঁ আৰু মই বেক কেমেৰা কৰি দেখাইছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই ব্লগ ষ্টাৰ্ট কৰি দিলোঁ। মায়ে ধৰি আছে মাছ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। পাপাই পূৰা এটা ছাইডৰ পৰা পাইপেৰে পানী মাৰি দিছে আৰু মায়ে জাল মাৰিছে। চাওঁ মাছ কিমান উঠে, আপোনালোককো দেখাই থাকিম। ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজে পায়। ওলাই গ'ল। মেলি দে ডাঙৰ এজনী ধৰিম বল না হ'ব সেইজনী থাকক এইজনী এইবাৰ মায়ে পানীত নামি জাল মাৰিব। চাওঁ এইবাৰ কেইজনী মাছ আহে। আৰু নাযাবি সোমাই গৈ আছেচোন। সোমালে সঁচাকৈ সোমাইছে নে ওলাই গ'ল? মা দাঙিব পাৰিবি জালখন? তোক পেলাব এতিয়া মাছে। মায়ে নোৱাৰে ন, মই ভিডিঅ' কৰি আছোঁ। তাৰ মাছ উঠিল, কেইজনী উঠিল ক'ব পৰা নাই, চাওঁ আহক। সেই ঠাণ্ডা নে আমাৰ পানীখিনি? ল'ৰাটো উঠা হ'লে চাই বৰ ভাল পালে হয়। শুই আছে নহয়। আন পাপা ওপৰলৈ। এজনী খাম দেই, বেছি নাখাওঁ। দুখ পাব দেই পাপা। চাওঁ ৱাও, মাছকেইজনী দেখি ইমান ভাল লাগিছে। গোটেইকেইজনী নাখাওঁ, এজনীয়ে খাম। মাজত থাকে সিহঁতি টেঙৰ ন। পূৰা মাছকেইজনীত বোকা লাগি আছে আৰু পাপাই পাইপেৰে মাছকেইজনী ধুই ল'লে। তাৰপিছত এজনী এজনীকৈ পুখুৰীত মেলি দিয়া হ'ব। অকল এজনী ৰাখিম খাবৰ কাৰণে। আৰু পাপাই পূৰা জালৰ পৰা মাছ এৰুৱাই আছে। পাপাই মাছকেইজনী একদম লাহে লাহে নি মৰমত এৰি দিছেগৈ, দুখ পাব বুলি। কিন্তু এজনী হাতৰ পৰা চিলিপ হৈ গ'ল। এজনী দেখিছেনে? সেই মাছজনীয়ে পাপাক অলপ এটেক কৰিলে, হাতত তেজ ওলাই গ'ল। ইমান ভাল পাইছে সিহঁতি। লাহে কেনে পাপা আনি বিচাৰি গৈছে। মা মুখখন কেনেকুৱা ন? আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। একদম সৰু ভিডিঅ' এটা আপোনালোকৰ কাৰণে লৈ আহিলোঁ আজিলৈ। বাই বাই।